এই মুহূৰ্তত নিউজ অসমৰ দৰ্শকসকলক দিবলৈ ওলাইছো এটি গুৰুত্বপূৰ্ণ খবৰ সকলো চৰ্চাৰ অন্ত হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী খন্তেক সময় পিছতে হ'ব ঘোষণা সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেৱল আনুষ্ঠানিকতাহে বাকী আছে নিউজ অসমৰ হাতত আহি পৰিছে এই বিশেষ খবৰটো বিগ ব্ৰেকিং নিউজ সকলো চৰ্চাৰ অন্ত পৰিব আৰু খন্তেক পিছতে সংসদীয় সমিতিয়ে ঘোষণা কৰিব অসমৰ মুখ্যমন্ত্ৰী হ'ব কোন হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী খন্তেক সময় পিছতে হ'ব এই ঘোষণা বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী খন্তেক সময় পিছতে হ'ব ঘোষণা সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেৱল আনুষ্ঠানিকতাহে বাকী আছে নিউজ অসমৰ হাতত আহি পৰিছে এই বিশেষ খবৰটো বিগ ব্ৰেকিং নিউজ সকলো চৰ্চাৰ অন্ত পৰিব আৰু খন্তেক পিছতে সংসদীয় সমিতিয়ে ঘোষণা কৰিব অসমৰ মুখ্যমন্ত্ৰী হ'ব কোন হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী খন্তেক সময় পিছতে হ'ব এই ঘোষণা বিগ ব্ৰেকিং নিউজ